নমস্কাৰ বন্ধুসকল, ঠাণ্ডাবাৰডমেন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া মই গৈ আছোঁ আঠখিলীয়া নামঘৰলৈ আৰু আপোনালোকক লগত লৈ যাম। আজি বিশেষকৈ মই অকলে গৈ আছোঁ আৰু মই অকলে গৈছোঁ বুলি মই ভবা নাই, মই আপোনালোকক লগত লৈ গৈছোঁ বুলি ভাবিছোঁ আৰু আপোনালোকৰ কাৰণে আঠখিলীয়া নামঘৰখন অকণ দেখাবলৈ মই চেষ্টা কৰিম। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব, ওপৰত থকা বেল আইকনটো ক্লিক কৰিব পাহৰি নাযাব। আৰু ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে নাচনীবোৰ আহিছে ওলাই মেলি বিহু হুঁচৰি ঘৰে ঘৰে গৈ মাৰি আহিছোঁ। চ' ভাল লাগে এনেকুৱা চাই মেলি। আৰু মই এতিয়া তিতাবৰ পাম আৰু তিতাবৰ পাই পিনি মই ৰাইট টাৰ্ণ লৈ পিনি তেতিয়া গোলাঘাটৰ ৰাস্তা দি যাব পাৰিম আঠখিলীয়া নামঘৰলৈ। চ' চাই থাকিব আৰু আপোনাক দেখাই আছোঁ। চ' গাইজ, মই এতিয়া গোলাঘাটৰ ৰাস্তা হৈ গৈ আছোঁ। তিতাবৰ পাৰ হৈ আহি ষ্ট্ৰেইটকৈ গৈ থাকিলে আপুনি আঠখিলীয়া নামঘৰলৈ যাব পাৰিব। নামঘৰৰ ৰাস্তাটো লৈছোঁ লেফ্ট ছাইডে, দেখিছে গেটটো দি যাব লাগিব তেতিয়াহে। ষ্ট্ৰেইটকৈ ল'ব, ৰাইট চাইডে নল'ব, ষ্ট্ৰেইটকৈ যাব লাগিব। চাইডে যোনটো দেখিছে আপোনালোকে গেট, সেইটো আছিলে পুৰণা আঠখিলীয়া নামঘৰ। চ' ফাইনেলি আহি পালোহি আঠখিলীয়া বৰনামঘৰ আৰু এতিয়া মই আঠখিলীয়া বৰনামঘৰ গেটেদি সোমাই যাম। চ' ফাইনেলি আহি পালোহি নামঘৰলৈ আৰু এতিয়া মই নামিম আৰু আপোনালোকক দেখাম ভিতৰত। আপোনালোকে চাই থাকিব মোক আৰু ব'লকচোন ভিতৰলৈ যাওঁ। চাকি লৈ লওঁ জ্বলাবলৈ আৰু কিবা কিবি লৈ লৈছোঁ। আজি নামঘৰলৈ অহা কোনো ৰিজন নাই, এনেই আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আজি এনেও মানুহ বেছি নাই। তিয়ঁহকণ পাম নি বাৰু? মই চাকি জ্বলাই আহিলোঁ, এতিয়া অকণমান আগলৈ গৈ আছোঁ আৰু তাত যিহেতু ইমান ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে, মই থুলমূলকৈ অলপমান কৰিলোঁ আৰু আপোনাক দেখাই আছোঁ, চাই থাকিব। আজি মানুহ কম নি বাৰু? অঁ, আচ্ছা আচ্ছা, যোৰহাট। চাকি আকৌ জ্বলাই থৈ যাওঁ বুলি আহিলোঁ, অকলে আহিছোঁ বাৰু।
জ্বলালোঁ গাড়ী লৈ আহিছোঁ দেই অঁ দেখিছে বৰ নিজান হৈ আছে আৰু বৰ ধুনীয়াকৈ ৰাখিছে ক্লিনকৈ পুৰুষে ধুতি আৰু মহিলাই চাদৰ মেখেলা পৰিধান কৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰাটো বাঞ্ছনীয় লিখা আছে যিহেতু সেইকাৰণে আপোনালোকে পৰিধান কৰি অহাটো ভাল হ'ব অকণমানকৈ আপোনালোকক দেখালোঁ থুলমূলকৈ যিমান পাৰোঁ দেখাব ট্ৰাই কৰি আছোঁ কিন্তু ইমান ভালকৈ দেখাব পৰা নাই কিন্তু ইয়াত কেমেৰা ইউজ মাছ বহুত আছে ইয়াত আগতে বহুত মাছ আছিলে কাছ আছিলে এতিয়া ইমান নাই চাগে হ'লেও কাছ কিন্তু বহুত আছে এয়াই আঠখেলীয়া নামঘৰ আপোনাক যিমান পাৰোঁ দেখাব ট্ৰাই কৰিলোঁ আৰু এনেকৈ সদায় মোক মৰম দি যাব চাই থাকিব আপোনাক যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু এনেকৈ সদায় মৰম দি যাব আজি আঠখেলীয়া নামঘৰলৈ আহিলোঁ ভাবিলোঁ ভিডিঅ' কৰি লওঁ কাৰণ মানুহে কিছুমানে নাজানে যোনবোৰ আহে আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাইছোঁ আৰু আজি যিহেতু অকলে আহিছোঁ কাৰণে মই ভিডিঅ' কৰিব প্ৰব্লেম হৈছে আৰু হ'লেও মই ভিডিঅ' কৰিলোঁ যিমান পাৰোঁ আপোনালোকে এনেকৈ সদায় মৰম দি যাব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব আজিলৈ ইমানেই আৰু আকৌ লগ পাই থাকিম জয় আই অসম বাই বাই